বিশ্বৰ সকলোতকৈ কম দামত ফোন ক'ত পোৱা যায়? গোটেই বিশ্বখনত কেইটা ভাষা কোৱা হয়? সো হে গাইজ, আকৌ আহিলোঁ আজি নতুন এটা ভিডিঅ' লৈ আৰু নতুন কেইটা প্ৰশ্ন লৈ। বলক চাওঁ আপুনি কিমান কেইটা প্ৰশ্নৰ উত্তৰ জানে। তো ইমান কথা নকওঁ, ভিডিঅ'খন আৰম্ভ কৰোঁ। বিশ্বৰ সকলোতকৈ কম দামত ফোন ক'ত পোৱা যায়? সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায়? গোটেই বিশ্বখনত কেইটা ভাষা কোৱা হয়? ভাৰতবৰ্ষৰ সকলোতকৈ ধুনীয়া অট্টালিকাটোৰ নাম কি? ভাৰত আপ্তকাল কেতিয়া ঘোষণা কৰা হৈছিল? সো হে গাইজ, আপুনি কিমান কেইটা প্ৰশ্নৰ উত্তৰ জানিছিল প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ এই ভিডিঅ'খন কেনে লাগিল সেইটো কমেণ্ট কৰি জনাব প্লিজ। আৰু আপোনাৰ যদি মোৰ এই ভিডিঅ'খন ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকৰ কাৰণে মোক আৰু ভিডিঅ' বনাবলৈ সহায় কৰিব। আৰু মোৰ এই ভিডিঅ'খনৰ পৰা যদি আপোনাৰ কিবা লাভ হৈ আছে, জ্ঞান অভিজ্ঞতা লাভ কৰি আছে, তো মেক চিয়'ৰ আপুনি মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে বেল আইকনটো বজাই দিয়ক। আশা কৰিছোঁ আপোনাক আকৌ লগ পাম নেক্সট এখন ভিডিঅ'ত। আজিৰ কাৰণে এইখিনি। ভাল থাকক, সুস্থ থাকক। টেক কেয়াৰ এণ্ড জয় অসম।